কেক চেক কাটি হৈ গ'লে অনুভৱটো কেনেকুৱা লাগিছে লৈ আহিছে একদম গম নাপাওঁ একদম সঁচা কথা কৈছোঁ একেবাৰে গম নাপাওঁ আৰু এইফালে চুমুক মাতিছিলোঁ মই লগত যাবলৈ মানে এফালে যাম দুইজনী তাই আহি হাই গাইজ কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মোৰ অন্য এটা ব্লগলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ আৰু আজিৰ ব্লগটো হ'ব গৈ আছে এনিভাৰ্চাৰী মানে আজি হৈছে 17 ফেব্ৰুৱাৰী 2 মাহ 2023 চন আৰু আজিৰ দিনটোতে মানে আজিৰ তাৰিখটোতে হৈছিলে আমাৰ কি ক'ম এতিয়া যুগ্ম জীৱনৰ আৰম্ভণি আৰু আৰম্ভণিৰ পৰা দিনবিলাক এতিয়ালৈকে বাৰু বৰ্তমান ভালে কুশলে চলি আছে আৰু ভাবিছোঁ আগলৈকো চলিব আৰু তাৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ দিব লাগিব আপোনালোকে আৰু আশা কৰোঁ ভিডিঅ'টো তেনেহ'লে আজিৰ ভিডিঅ'টো শেষলৈকে চাই যাওক কি হয় নহয় কিমানখন কি দেখাব পাৰোঁ আৰু আচলতে এনিভাৰ্চাৰী পালন কৰা নাই আৰু একো যা যোগাৰ একো নাই তেনেকুৱা কিন্তু মানে এনেকৈ আপোনালোকৰ লগতে দুষাৰ কথা কৈ ভাবিলোঁ স্মৃতি হিচাপে যেতিয়ালৈকে ইউটিউব থাকে হয়তো কেতিয়া কি হ'ব নাজানো কিন্তু তথাপিতো যিমান দিন থাকে থাকিব আৰু ভাবিলোঁ স্মৃতি হৈ ৰৈ যাব কেতিয়াবা এটলিষ্ট এই দিনবোৰ কেতিয়াবা ৰোমন্থন কৰি ভাল লাগিব তো সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি ৰাখোঁ তো ভিডিঅ'টো শেষলৈকে চাওক কেনে পালে জনাবলৈ নাপাহৰিব বুলি ক'লে আচলতে সকলোৱেতো পাতেই কিন্তু যাৰ মানে কি ক'ম আচলতে কেপাচিটি যাৰ পাতিবলৈ কেপাচিটি মানে যাৰ থাকে তেওঁলোকেতো নিশ্চয় পাতে আৰু আমাৰ ইমান কেপাচিটি নাই যে এনিভাৰ্চাৰী বছৰে বছৰে পাতি মানে চেলিব্ৰেট কৰি গৈ থাকিম ইমানো আমাৰ মানে সাধ্য নাই যিহেতু কিমান পাতিব জন্মদিন আৰু মানুহজনৰ জন্মদিন মোৰ জন্মদিন এনেকৈ মানে বাৰু মানুহজনৰ জন্মদিনটো তেওঁ তেনেকৈ পতা নহয় আৰু তেওঁৰ জন্মদিনত ভাগৱত পাঠ একাদা কৰা হয় আৰু তেনেকৈ তেওঁ ভকতৰ সেৱা লৈ আচলতে মাহঁতে আগৰ পৰাই যিহেতু কৰি আহিছে আৰু এতিয়াও কৰি আছে আৰু মোৰ ঘৰত তেনেকুৱা একো নাছিল একো মানে জন্মদিনত কিবা এটা ভাগৱত পাঠ কৰা বা ডাঙৰকৈ কিবা এটা পতা তেনেকুৱা একো মানে হেৰি নাই কিন্তু সেই আৰু জন্মদিনটোত মা দেউতাহঁতৰ আগতে যেনেকৈ তাত এসাঁজ ভালদৰে খায় আৰু জন্মদিন বুলি মানে সেই দিনটোতে যে মই উপজিছিলোঁ তেওঁলোকে সেইটো মানে গৌৰৱ কৰে এইখন ঘৰতো মোৰ একেই তেনেকৈ এসাঁজ গোটেইকেইটাই মিলিজুলি কোনোবা এটা টাইমত খাওঁ আৰু সদায়তো খাই থকাবোৰে খাওঁ তথাপিতো আজিৰ দিনটোত যেনেকৈ এতিয়া যিহেতু আমাৰ সংসাৰ বাঢ়িলে কাৰণ আমাৰ লগত বেটা আছে বেটাৰ জন্মদিন কিবা কিবি তাতো এইবিলাক থাকেই আৰু গতিকে আমাৰ নিচিনা মানুহে ইমানখিনি কিবা কিবি মানে আয়োজন কৰি থকা যিহেতু সাধ্য নাই সেইটো কাৰণে এইবিলাক ইমান গুৰুত্ব নিদিওঁ কিন্তু কথা মনটো চবৰে যায় কিন্তু গ'লেও সেইটো অলপ মানে চবফালে চাব লাগিব যিহেতু কিন্তু সেইটো কাৰণে ইমানখিনি মন নেমেলোঁ ইমান ডাঙৰ এটা মন নকৰোঁ যিহেতু এতিয়ালৈকে সেইখিনি ইমান হেৰি নাই কিন্তু একো নাই বাৰু আৰু আজিৰ দিনটোতে যিহেতু মানে যুগ্ম জীৱনৰ আমি দুয়ে পাতনি মেলিছিলোঁ তো সেইটো কাৰণে আজিও ভাবিলোঁ ভিডিঅ' এটা এতিয়া যিহেতু মই ব্লগ বনাওঁ সেইটো কাৰণে ভাবিলোঁ ব্লগ এটাকে বনাই এইফালে লৈ লৈছোঁ দেখিছেনে এয়া হৈছে কণ জহা চাউল ধৰিব পাৰিছেনে কণ জহা চাউল পুৰণা হয় আৰু পুৰণা কণ জহাটো পোলাও বনাবলৈ ভাল সেইটো কাৰণে ভাবিলোঁ এতিয়া দুপৰীয়া যিহেতু ভাত বনাব লাগিব দুপৰীয়া মানে কি আমাৰ 3 টাইম ভাতে হৈ যায় কেতিয়াবাহে ৰুটি হয় বা কেতিয়াবা যত কিবা কিবি হৈ যায় কিন্তু প্ৰায় মানে 3 টাইম ভাতে হৈ যায় মানে দুপৰীয়া সাঁজটো মানে কিবা এটা চিম্পলকৈ বনাই মেলি তেনেকৈ আৰু এতিয়া মই ভাবিছোঁ যিহেতু আজিৰ দিনটো অলপ বেলেগ তো সেইটো কাৰণে ভাবিছোঁ অকণমান জহা চাউলৰ পোলাও বনাওঁ আৰু লগত কিবা এটা বনাম আৰু কাৰণ পোলাওটো খাবলৈতো অকণমান টেষ্টি কিবা এটা লাগিব তো সেইটো কাৰণে এতিয়া চাউলকেইটা তিয়াই মেলি ৰাখি থৈ দিওঁ অলপ দি পুৰণা কণ জহা চাউল আছিলে তো এইখিনি এতিয়া তিয়াই মেলি অলপ দি থৈ দিওঁ যিহেতু অলপ দি তিয়াই থ'ব লাগিব চাউলটো অকণমান ফুলিব লাগিব সেইটো কাৰণে এতিয়া এইকেইটা তিয়াই মেলি থৈ দিওঁ চাউলটো সৰু যে কণ জহা সেইটো কাৰণে পোলাও খাবলৈ খুব ভাল লাগে খালি পুৰণা হ'ব লাগে নতুনটো অলপ লাগি ধৰে কাৰণ নতুন মানে কণ জহা হওক বা এই জহা বেলেগ জহা হওক নতুন হ'লে বনাবলৈ দিগদাৰ হয় আৰু খাবলৈও ভাল নালাগে সেইটো কাৰণে পুৰণা কণ জহা চাউল আছিলে তো ইয়াকে এতিয়া তিয়াই মেলি থৈ দিওঁ তাৰপিছত অলপ পিছত বনাম আৰু এতিয়া এইফালে মূৰটো ধুইছিলোঁ শনিবাৰে নাই মানে শুকোৱা নাই ভালকৈ এতিয়া ভাবিলোঁ এতিয়া চুলি মেলি ল'লে হাতত চুলি পৰিব বুলি মানে ভয় লাগে আৰু সেইটো কাৰণে মানে ভাত বনাওঁতে চুলি তুলি বান্ধি ল'ব লাগে মোৰ খুব যে চুলি সৰিছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক
হয় নাই এইফালে এতিয়া ভণ্টি কেক চেক লৈ আহিছে একদম গম নাপাওঁ একদম সঁচা কথা কৈছোঁ একেবাৰে গম নাপাওঁ আৰু এইফালে চুমুক মাতিছিলোঁ মই লগত যাবলৈ মানে এফালে যাম দুইজনী তাই আহি ওলালেহি তাৰপিছতে তাহাঁতি ওলালেহি আৰু এতিয়া সেয়া আনিলে যেতিয়া কাটি মেলি লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক সেইফালে কাটি হৈ গ'লে কেনেকুৱা লাগিছে লাজে লাজে কৈছে মজা লাগিছে অনুভৱ বুলি এতিয়া আপোনালোকে জানিব কেনেকুৱা লাগিছে আৰু এইফালে ৰাইজ কৰে ভিডিঅ'টো চাই থাকিব তো গাইজ ইয়াত দেখিলে আপোনালোকক কৈছে মানে একদম গম নাপাওঁ তাহাঁতি আহিব বুলি আৰু আহিলে মন চেনেহতে আহিছে বাৰু ভাল লাগিলে আহিলে আৰু আহি মেলি সেয়া সোনকালে গ'লগৈ মানে মোৰো লৰালৰিকৈ আপোনালোকক কৈছে যে জয়মতী দিৱস পাতিবলৈ লৈছে আমাৰ ইয়াত যিহেতু তো আজিৰ পৰা মানে শিকোৱা ষ্টাৰ্ট কৰিছে লাহেকৈ তালৈও যাবলগীয়া হ'ল আপোনালোককতো কৈছোঁৱে আৰু এনেকৈ আজি মানে আচলতে ছাৰপ্ৰাইজ টাইপত কিবা এটা চেলিব্ৰেট কৰিবলৈ পালে ভাল লাগে বাৰু তেনেকৈ আজৰি হ'লোঁ আৰু তাৰপৰা আহিলোঁ আহি মেলি এতিয়া আকৌ আমাৰ বৰ্তালাহঁত আহিলে দাদা নবৌ তাহাঁতকো চাহ তাহ দি মেলি আজৰি হ'লোঁ আৰু এতিয়া মা গৈছে আইতাহঁতৰ ঘৰলৈ আৰু মই আছোঁ কাৰণ বেটা পৰীক্ষা পালেহি তাক এতিয়া পঢ়াব লাগে যিমানকণ কি পাৰিলোঁ নোৱাৰিলোঁ দেখাবলৈ ভাল পাইছে নাই পোৱা ক'ব কেনেকুৱা পালে আৰু প্লিজ চেনেলটো লাইক কৰিব কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কৰবী পৰা আৰু পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই বাই